Well, আজিকালি মানুহক ইমপ্ৰেছ কৰিবলৈ খুব সহজ হৈ গৈছে So to all the youngsters who are listening to me right now, ছোৱালী এজনী যদি তোমাক কৈ দিয়ে তুমি বহুত হ্যান্ডসাম তোমাৰ নিচিনা ল'ৰা এজন লাগে হেতু আজিকালি মোবাইলত টাইপ কৰা একেবাৰে সহজ ঠিক তেনেদৰে ল'ৰা এজনে ছোৱালী এজনীক তোমাৰ নিচিনা ছোৱালী কতো পাবলৈ নাই এই লাইনটো লিখিবলৈ বহুত সহজ আগতে কিন্তু এটো নাছিলে যেটা মোবাইল নাছিলে যেটা মেছেজ নাছিলে শৰ্টকাট নাছিলে তেতিয়া মানুহৰ চকুত ধৰা পৰিছিল কিন্তু এতিয়া এই স্মাৰ্টফোনৰ যুগত মানুহৰ চকুত মিছা কথাটো ধৰা পেলাবলৈও বৰটান কাৰণ আমি ইমান অভ্যস্ত হৈ গৈছো যে আমাৰ চকু এতিয়া মিছা কথা ক'বলৈ শিকি গৈছে গতিকে প্লিজ বি এলাৰ্ট এণ্ড বি কেয়াৰফুল বিশেষকৈ আজিৰ দিনত এই সোশ্যাল মিডিয়াৰ এডভান্স টেকনলজিৰ দিনত মানুহক বুৰ্বক বনোৱাটো একেবাৰে সহজ গতিকে প্লিজ ভুল নাযাব আপোনাক যেটো মেছেজ দিয়ে আই লাইক ইউ আৰ ভেৰি ডিফাৰেণ্ট ইউ আৰ এক্সট্ৰা অৰ্ডিনাৰী সেই মেছেজটো কপি কৰি বেলেগলৈ পেষ্টটো কৰিব